কিমান যে নিহা পাৰ কৰিলো তোমাক কাষত পোৱাৰ আশাত, তোমাকতো নাপালো কিন্তু মইহে হেৰাই গলো তোমাৰ অপেক্ষাত। ভাল পোৱা এনেকুৱা এটা ভুল যিটো বেলেগৰ পৰা দেখিলে শিক্ষা নহয়, নিজে কৰাৰ পিছতহে শিক্ষা হয়। কষ্ট পোৱাটো যাৰ অভ্যাসত পৰিণত হৈ যায়, তেৱেই সময়ত কন্দাটো পাহৰি যায়। জীৱনত প্ৰায় কিছুমান বস্তু মনত ৰাখিব নালাগে, কিছুমান বস্তু পাহৰি যাব লাগে, যেনে কাৰোবাৰ প্ৰতি মিছা ভাল পোৱাৰ অভিনয়। মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীবোৰ কৃপণ নহয়, তেওঁলোকে তেওঁলোকৰ সামৰ্থ্য অনুযায়ী খৰচ কৰে। কেৱল জীৱনতেই নহয়, ৰাস্তাত পৰি গৈ চোৱা, মানুহবোৰে হাঁহাহাঁহি কৰিব, তুলিবলৈ কোনো নাহে, নিজেই উঠি থিয় হ'ব লগা হয়। যি বাৰ বাৰ ঘূৰি আহে তেওঁ বেহায়া নহয়, তেওঁ বহুত ভাল পায়। জীৱনত কেৱল প্ৰেম নহয়, বন্ধুত্বটো বহুত মূল্যৱান হয়। কলা বৰণটো মোৰ বহুত পছন্দনীয়, কাৰণ এইটোৱে কেতিয়াও ৰং সলনি নকৰে। চকুৰ পানী চকুত শুকাই, অতিৰিক্ত কেইটোপালমান পানী হাতৰ তলুৱাত লুকুৱাৰ পিছৰ সাধুবিলাক বহুত কঠিন হয়। ঘৰত কোনোবা ফকীৰ ভিকাৰী আহিলে সৰু শিশুসকলৰ হাতত দি সাহায্য কৰাব। ইয়াৰ ফলত সিহঁত ধনৱানো দয়াৱান হ'ব। কিছুমান দূৰত্বই ভাল পোৱা বঢ়ায় আৰু কিছুমান দূৰত্বই ভাল পোৱা হেৰায়। কেৱল হাঁহিলেই এজন মানুহ কেতিয়াও সুখী নহয়। এনেকুৱা কিছুমান হাঁহি আছে যিটোৱে কষ্টক লুকাই ৰখাৰ কাৰণে হাঁহিব লগা হয়। ভাঙি পেলোৱাটো সহজ, কিন্তু আকৌ গঢ়ি তোলাটো বহুত কঠিন। আৰু কষ্টটো তেতিয়াই হয় যেতিয়া তিল তিলকৈ গঢ়ি তোলা কোনো বস্তু নিমিষতে ভাঙি চুৰমাৰ হৈ যায়। গুৰুত্ব কমি গলে দূৰত্ব বাঢ়ে, অভিযোগবোৰ জমা হৈ থাকে, সুখৰ নিচাত অসুখ বাঢ়ে, আপোন হৈ যায় নিখোজ।